বাগিশাই বাগিশাই নবনির্মিত জয় ভারত পার্টির সভাপতি অমিত নাগর পরিদর্শন শাউক এই প্রতিবেদন। বাগিচাত পৰিদৰ্শন কৰি খুবেই ভাল লাগিছে আৰু আমাৰ বিশেষকৈ আমি আজি উপস্থিত আছো আমাৰ গোলাঘাট জিলাৰ নেঘেৰেটিং আমাৰ বালিজান চাহ বাগিচাত যিটো নেকি ডিভিজন ইয়াত আছো আহি কৰি মেলি পেলাই আমাৰ মহিলাসকলক লগ পালো, কথোপকথন কৰিলো, কথা বাৰ্তা কৰিছো। সকলোৱে সঁহাৰি আগবঢ়াইছে আৰু সকলোৱে কৈছে নিজৰ জাতিটোক ৰক্ষা কৰিবৰ কাৰণে নিজৰ ৰাজনৈতিক দল এটাৰ প্ৰয়োজন আছে। আৰু যিহেতু আপোনালোকে জানে যে আমি জয় ভাৰত পাৰ্টি নামৰ এটা ৰাজনৈতিক দল আচলতে জন্ম দিয়া হৈছে ইতিমধ্যে, আৰু এইটো আমাৰ জাতিটোৰ কাৰণে আমি কাম কৰিছো। আপোনালোকে সকলোৱে জানে নিজৰ জাতিটোৰ কাৰণে সকলোৱে চিন্তা কৰিলে, প্ৰমোদ বড়ো ডাঙৰীয়া চিন্তা কৰিলে, হাগ্ৰাময় মহিলাৰীয়ে চিন্তা কৰিলে, অখিল গগৈয়ে চিন্তা কৰিলে, লুৰিণজ্যোতি গগৈয়ে চিন্তা কৰিলে, বদৰুদ্দিন আজমলে চিন্তা কৰিলে, সকলোৱে চিন্তা কৰিছে। গতিকে ভাল কথা তেওঁলোকে চিন্তা কৰিছে, গতিকে আমিও চিন্তা কৰিছো আৰু চিন্তা কৰি ইতিমধ্যে আমাৰ দলক জন্মও দিয়া হৈছে আৰু আমি অভূতপূৰ্ব সঁহাৰি পাইছো। আৰু সকলো ৰাইজে আমাক কৈছে যে ৰাজনৈতিক দলটো আগতেই হ'ব লাগিছিলে। এতিয়া আমাৰ যিটো নেকি 1,40,00,000 মানুহ আছে, আমি তেওঁলোকক প্ৰতিনিধিত্ব কৰিব পাৰিম আৰু প্ৰতিনিধিত্ব কৰি মেলি তেওঁলোকৰ যি অভাৱ অভিযোগবিলাক আছে বিপুল সঁহাৰি পাইছো, সাংঘাতিক ধৰণৰ সঁহাৰি পাইছো। আমি আচলতে ভবাই নাছিলো, আমি আচলতে দুখে প্ৰকাশ কৰিছো আপোনালোকৰ যোগেদি যে আমি কেতিয়াবা আচলতে ৰাজনৈতিক দল খুলিব লাগিছিলে। ৰাজনৈতিক দল খুলি মেলি পেলাই আমাৰ মহিলাসকল বা আমাৰ আদিবাসী লোকসকল, আমাৰ চাহ শ্ৰমিকসকল যি নেকি বিপদত আছে, মাত্ৰ 250 টকাত আচলতে জোকে পোকে ৰদে বৰষুণে কাম কৰি মেলি পেলাই ৰাতিপুৱা 6 বজাত আহি গধূলি 6 বজাত ঘৰলৈ যায়, বিছা কামুৰি দিয়ে ৰঙা হৈ যায়, সাপে কামুৰি দিয়ে মৃত্যু হৈ যায়, কেতিয়াবা মাথা ঘূৰাইও পৰি যোৱা দেখিবলৈ পাওঁ। এনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক হয়। মজুৰিও মাত্ৰ 250 টকা। আৰু এই এটিচিটি গাৰ্ডেনতে কিন্তু এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈছিলে যে এটিচিটি গাৰ্ডেনৰ পৰাই আচলতে আমাৰ চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিম বুলি মেলি পেলাই, কিন্তু গোটেইবিলাক আচলতে ফুটুকাৰ ফেনত পৰিণত হৈছে। আজি আহিছো, তেওঁলোকৰ অভাৱ অভিযোগবিলাক লৈছো আৰু এনেকুৱা ধৰণৰ সাংঘাতিক মনটো ভাল লাগিছে যে অতদিনে আমি কিয় পিছুৱাই আছিলো। তেওঁলোকৰ বেদনাবিলাক আমি জানিছো, বুজি পাইছো। গতিকে আমি এই ৰাইজৰ কাৰণে নিশ্চয় কিবা নহয় কিবা এটা আমি কৰিম। আৰু আপোনালোকক এইটো কথা অৱগত কৰিছো যে বিশেষকৈ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যে আমাৰ যি নেকি আমাৰ আদিবাসী মহিলাসকল আছে বা চাহ শ্ৰমিকসকল আছে, তেওঁলোকে আচলতে সুৰক্ষিত নহয়। সুৰক্ষিত কৰিবৰ কাৰণে আচলতে এইখন চৰকাৰক দাবীও জনাইছো আৰু আমাৰ চৰকাৰখনো আহিলে আমি কিন্তু ইয়াতকৈ বেছি সুৰক্ষা প্ৰদান কৰিম বুলি মেলি পেলাই আপোনালোকক আজি আমি আমাৰ তৰফৰ পৰা মত প্ৰকাশ কৰিছো।